নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল বিন্দাস ভাৰত মাতা আৰু আজি বিহু বতৰ যেটো এটা হৰু ব্লগ লৈ আহিছো যেটো বিহু ব্লগ নহয় যে আমি যাব ওলাইছো ত্ৰিবেণী সংগম যত তিনিখন নদী একেলগে জোৰা হৈছে আৰু তাতে এপাত আমাৰ শিৱৰ ত্ৰিশূল নিৰ্মাণ কৰা হৈছে আৰু কতনো ত্ৰিশূলপাত নিৰ্মাণ কৰা হৈছে তালৈকে যাব ওলাইছো বলক লাৰু পিঠা খাই লওঁ অনা বলক আমি এই জায়গাটোত উপস্থিত হমগৈ বিহু বতৰ বিহু ইয়াতে গীকে গাই গাই গৈ থাকো ওজুৰ খাতৰ মিনা কৰাত গহনা গৰ খাবলৈ দিছিলো মই বহাগতে তোমাকে পিন্ধাবলৈ ও আনে মৰম দিলে মৰম যে নালাগে তুমি মৰম নিদিলে মানে তৰা এয়া হৈছে ভেটেনাৰী কলেজ যদি আপোনালোকে কোনোবাই নিগনি কুকুৰা হাঁহ পাৰ ডক্টৰ হ'ব বিচাৰে লগতে আপোনালোকৰ ঘৰৰ টমি ডগি যদি ডক্টৰ হ'ব বিচাৰে তেনেহ'লে এইখন চিকিৎসা মহাবিদ্যালয়তে আপোনালোকে পঢ়িব লাগিব বলক কিবা এটা খাই লওঁ গধূলি বজাৰ চেণ্টাৰ পালোহি খাই হৈ গ'ল যেহেতু বলক আমি এতিয়া আমাৰ জাৰ্নি ষ্টাৰ্ট কৰোঁ এয়া পামগৈ ত্ৰিবেণী সংগম পাই গৈছোহি বেছি দূৰ নাই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক পাই গলোহি আমি ত্ৰিবেণী সংগম এটা ত্ৰিবেণী সংগমৰ তিনিখন নৈ দেখাই আছো আপোনালোকক অসমীয়া নৱবৰ্ষৰ উপলক্ষে আজি ত্ৰিবেণী সংগমত সকলোৰে মংগল কামনা কৰি আশীৰ্বাদ বিচাৰিছো বছৰটি যাতে সকলোৰে শুভ হওক ত্ৰিবেণী সংগম যেহেতু তিনিখন নদী জোৰা লাগিছে দেখাই আছো এইখন হৈছে এখন নদী আৰু এয়া এইফালৰ পৰা এটো হটি আহি লাগিছে হিয়াত আৰু এইখন পুৰণা নদীখন তিনিখন একেলগে জোৰা হৈছে একেটা জায়গাতে সুন্দৰ এটা পৰিবেশ বাৰিষা পানী ফুটি উঠিলে আপোনালোকে সুন্দৰভাৱে দেখা পাব আপোনালোকো আহি এপাক চাই যাব ইয়াতে বাবা তুমি ত্ৰিভুৱনৰ ভুলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কইলা সৰ্বতী হে ভাংখাই তোলা কুচনিতে টোপোলা জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া মাটিৰে চিলি মতে ভাংখাই মহাদেৱে দুগু 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 দগৰুবা ৰুদ্ৰ তুমি সোমবাৰে জতা খুলি বিনা বসে সৰ্প তোমাৰ গলৰ মণি তোমাৰ মুখৰ বাণী হৰমগ্ন হৈয়া পূজাৰ বাবে ভাংখাই তোলা কুচনিতে টোপোলা জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া ভিডিঅ'টো ইমানখিনিয়ে যেহেতু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইবটো কৰি থৈ যাব বিন্দাস ভাৰত মাতা কি জয় হোক আজিলৈ বাই বাই